নমস্কাৰ বন্ধুসকল। আজিৰ এই ভিডিঅ'টো বনোৱা মোৰ বাবে একেবাৰে সহজ নাছিল। এদিনৰ বৰষুণত আমাৰ বহুদিনৰ পৰিশ্ৰম একে মুহূৰ্ততে শেষ কৰি দিলে। জীৱনটো কেতিয়াবা এনেকুৱা হয় য'ত আশা বয় থওঁ আৰু সময় আহি তাক উজাৰি লৈ যায়। এই যে খেতিখন দেখিছা, মোৰ হাতেৰে ৰুইছিলোঁ, বহুত সপোন আছিল। কিন্তু কালি নিশা বৰষুণে সেই সকলো সপোন ডুবাই পেলালে। বৰষুণ আহিছিল আশীৰ্বাদ হৈ, কিন্তু গ'ল অভিশাপ হৈ। মোৰ সপোনবোৰ ভাহি গ'ল পানীৰ লগত একেলগে। কৃষকৰ জীৱনটো ইমান সহজ নহয় বন্ধু। প্ৰতিটো দিনে এটা নতুন যুদ্ধ। আমি ৰোপণ কৰোঁ আশা লৈ, কিন্তু ফলাফল সদায় আমাৰ হাতত নাথাকে। মাটিত সপোন বোৱালোঁ, ঘামেৰে সিঁচি থাকোঁ, কিন্তু ভাগ্যই এনেকুৱা খেল খেলিলে মই কেৱল চাবলৈ থাকোঁ। এই চাওক, এই গছবোৰ মোৰ দুখৰ কাহিনী কৈ আছে। এদিনতে সকলো শেষ হ'ব, কিন্তু জীৱন থমকি নৰয়। ফল ধৰা গছবোৰ বৰষুণত একেবাৰে বাগৰি পৰি থাকে। ইয়াৰ পৰা এটা বস্তু বুজিব, কেতিয়াবা হেৰুৱাই থকাটো শিকায় আৰু ভঙা সপোনবোৰে নতুন শক্তি দিয়ে। এনেকৈ চব ফলবোৰ এনেকৈ মাটিৰ লগত বাগৰি পৰি আছে। খেতিয়কৰ জীৱনটো ইমান সহজ নহয়। কিছুমানে ভাবে ন, খেতি কৰিছে বহুত সহজ, আৰু খেতিৰ বস্তু এটা বজাৰত বিক্ৰী কৰিব নিলে খেতিয়কে কেতিয়াও বজাৰ মূল্য নাপায়। কিমান কষ্ট কৰিব লগা হয়, এনেকুৱা ৰ'দ বৰষুণ ঘামত নিজক পুৰি কিমানখিনি কাম কৰাৰ পিছতো এনেকুৱা ফল পোৱা যায়। কেতিয়াবা গোটেই বছৰৰ সপোন একজাক বৰষুণত এনেকুৱা মাটিৰ লগতে মিহলি হৈ যায়। আৰু এনেকুৱা সপোনবোৰ মাটিৰ লগত মিহলি হৈ যোৱা দেখাৰ পিছতো আকৌ প্ৰত্যেক দিনাই এটা নতুন আশা লৈ খেতিত কাম কৰিব আগুৱাই যায়। জীৱনত কেতিয়াও হাৰ মানি নৰয়। প্ৰতিটো দিনে এনেকুৱা কষ্টৰ সন্মুখীন হয়। এয়া চাওক, এতিয়া চাব এইবিলাক, এইটো চাই ইমান ধুনীয়াকৈ এইটো মাকৈ লাগিছিল। এই মাকৈটো এনেকৈ প্ৰত্যেকডাল গছতে প্ৰত্যেকটো ফল আহিছে। এতিয়া ফল উঠাৰ সময়ত এনেকৈ যদি হৈ যায়, মানে কি কৰিব? খেতিয়ক এজনৰ হাতত কৰিবলৈ কি থাকে? এনেকুৱা হলে কি হ'ব? কিন্তু এই বস্তুটো যেতিয়া বজাৰত লৈ যাব, অলপখিনি বাচিব, তেতিয়া মানুহে ক'ব এই নিজৰ ঘৰৰে খেতিৰ বস্তু। কিন্তু তাৰ মাজত যে কিমান নষ্ট হৈছে, কিমান কি হৈছে, মানে খেতি কেতিয়াও ভাবি নাচায়, কষ্টটো কেতিয়াও ভাবি নাচায়। তথাপিতো খেতিয়ক একজনে হাৰ নমনাকৈ গোটেই বছৰ কষ্ট কৰি থাকে। কিন্তু গোটেই বছৰৰ কষ্ট এজাক বৰষুণেও শেষ কৰি পেলাব পাৰে। চাওক, সেনেকুৱা কৰিব, গোটেই খেতিডৰা এনেকৈ মাটিত শুই আছে, কিন্তু খেতিয়ক হয়, হাৰ নামানো, সদায় লাগি যাম। আজিৰ দিনটো দুখৰ, কিন্তু কাইলৈ আকৌ নতুন আৰম্ভণি হ'ব, আকৌ নতুন আৰম্ভ কৰিম, কাৰণ খেতিয়ক হওঁ, কেতিয়াও হাৰ নামানো। ভঙা সপোনবোৰ পুনৰ সজাম, নতুন আশাৰে পথ চলাম। বৰষুণে লৈ গৈছে আজি, কিন্তু কাইলৈ সূৰ্য উঠিবই। কাইলৈ আকৌ নতুন আশা এটা আহিব। এই নতুন সূৰ্যৰ আশাত, নতুন পোহৰৰ আশাতে সদায় আমি কাম কৰি যাম। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিম। ধন্যবাদ।